নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। তোমালোকক আজি তোমালোকৰ উচ্চ গণিতৰ কমপ্লেক্স নাম্বাৰ পাৰ্ট 2 শিকাব লৈছোঁ। কমপ্লেক্স নাম্বাৰ মানে জটিল সংখ্যা। নামটোহে জটিল, কিন্তু ইয়াৰ অংকবোৰ তেনেই সহজ। জটিল সংখ্যা কি তাৰ বিষয়ে অলপ আলোচনা কৰোঁ। যে তোমালোকে জানা, যেতিয়া আমাৰ গণনাৰ ব্যৱহাৰ প্ৰয়োজন হ'ল, তেতিয়া আমাৰ কি হ'ল, স্বাভাৱিক সংখ্যাবোৰ আৱিষ্কাৰ হ'ল। ঠিক আছে, প্ৰয়োজন হোৱাৰ পিছতে আমাৰ স্বাভাৱিক সংখ্যাবোৰ আৱিষ্কাৰ হ'ল। তাৰপিছত কি হ'ল, যে দেখিলে যে স্বাভাৱিক সংখ্যাই আমাৰ সকলো গাণিতিক সমস্যা আমাৰ ছল্ভ কৰিব নোৱাৰা হ'ল। ঠিক আছে, তেতিয়া ইয়াৰ লগত আহিলে আমাৰ 0। ঠিক আছে, ভাৰতে আমাৰ কি দি দিলে, 0 দি দিলে। 0 দিয়াৰ পিছত দেখিলে যে এটা আমাৰ কি হৈ গ'ল, এটা আমাৰ ছেট পালোঁ, সেইটো হ'ল আমাৰ কি পূৰ্ণ সংখ্যা W। তাৰপিছত W পোৱাৰ পিছত দেখিলে যে W সকলো সংখ্যা আমাৰ কি কৰিব নোৱাৰে, সকলো গাণিতিক সমস্যা ছল্ভ কৰিব নোৱাৰে। তেতিয়াই আমাৰ পালে যে কি ইয়াৰ ধনাত্মক দিশত গ'লে ইয়াৰ ঋণাত্মক মানবিলাক আমাৰ পাব লাগিব। পজিটিভ পালে ইয়াৰ নিগেটিভো পাব লাগিব। তেতিয়া আমাৰ আৱিষ্কাৰ হ'ল Z, মানে অখণ্ড সংখ্যা আৱিষ্কাৰ হ'ল। অখণ্ড সংখ্যা আৱিষ্কাৰ হোৱাৰ পিছত দেখা পালে যে অখণ্ড সংখ্যায়ো কি কৰিব নোৱাৰে, সকলো সমস্যা সমাধান কৰিব নোৱাৰে। যেনে ধৰা এটা বস্তু ভগাব লগা হ'ল, ভগাৰ পিছত কি নাম্বাৰ পাম সেইটোতো লিখিব নোৱাৰা হ'ল, কাৰণ সেইটো নাম্বাৰ হ'ল এতিয়ালৈকে কি হ'ল, আৱিষ্কাৰে হোৱা নাই। তেতিয়া দেখিলে নহয়, এইটো এটা নাম দিব লাগিব, এইটো হ'ব আমাৰ কি ৰেচনেল নাম্বাৰ। ঠিক আছে, এইটো নাম দিব লাগিব ৰেচনেল নাম্বাৰ। ঠিক আছে, P/Q ফৰ্মত বা পৰিমেয় সংখ্যা। তাৰপিছত আমাৰ আৱিষ্কাৰ হ'ল পৰিমেয় সংখ্যা। তাৰপিছত দেখিলে যে পৰিমেয় সংখ্যায়ো কিছুমান গাণিতিক সমস্যা সমাধান কৰিব নোৱাৰে। যেনে কি √2, √5 এইবিলাক সমস্যা আমাৰ সমাধান কৰিব নোৱাৰে। তেতিয়া কি হ'লা, যে আমি জানো পৰিমেয় আৰু অপৰিমেয় সংখ্যা লগ হৈ আমাৰ কি হয়, বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰ। তেতিয়া আমাৰ কি হ'ল, ৰিয়েল নাম্বাৰটো আৱিষ্কাৰ হ'ল। এইখিনি আমি জানো, আগতে পাই আহিছোঁ। ঠিক আছে, এতিয়া গণিতজ্ঞসকলে দেখা পালে যে ৰিয়েল নাম্বাৰে গাণিতিক সমস্যাবোৰ সমাধান কৰিব নোৱাৰে, অকল ৰিয়েল নাম্বাৰে। সিহঁতে কেনেকৈ গম পালে, যেতিয়া এইটো প্ৰব্লেম ছল্ভ কৰিব চালে, তেতিয়া কি হ'ল, যে x² = +1, x = পালে যে কি ±√1 হয়, এইটো ছল্ভ কৰিব পাৰিলে। কিন্তু দেখিলে যেতিয়া আমাৰ x² + 1 = 0 লয়, তেতিয়া ইয়াৰ এনেকুৱা বাস্তৱ সংখ্যা নাপায় যিটোৰ কাৰণে ইয়াৰ ৰাইট হেণ্ড চাইড 0 হয়। তাৰপিছত ক'লে যে এনেকুৱা একো নাম্বাৰে নাপাওঁ যিটোৰ কাৰণে, এনেকুৱা বাস্তৱ সংখ্যা নাপাওঁ যিটোৰ কাৰণে এই সমীকৰণটো ৰাইট হেণ্ড চাইড 0 হয়। এনেকৈ গ'ল। যোৱাৰ পিছত এজন আমাৰ গণিতজ্ঞ আহিলে, নাম হ'ল ইউলাৰ। ঠিক আছে, ইউলাৰ গণিতজ্ঞজন আহিলে। আৰু তেখেতে ক'লে যে এইটো আমাৰ 0 হ'ব কেতিয়া, যেতিয়া আমি x² = -1 লিখিব পাৰিম। x² যেতিয়া আমি -1 লিখিব পাৰিম, তেতিয়া আমাৰ কি হ'ব, এইটো আমাৰ ছল্ভ হৈ যাব। তেখেতে কি কৰিলে, যে x² = -1 লিখি দিলে। তাৰপিছত ছল্ভ কৰি দিলে যে x = √(-1)। ঠিক আছে, এনেকৈ আমাৰ জি কাৰ্নেজো নামৰ এজন গাণিতজ্ঞ কি কৰিব, মানে দ্বিঘাত সমীকৰণ, তোমালোকে পাইছা দ্বিঘাত সমীকৰণ সমাধান কৰিব, যাতে এনেকুৱা কি হৈছে, যে নিগেটিভ নাম্বাৰৰ বৰ্গমূল উলিয়াব নোৱাৰে, মানে ৰৈ গৈছে। তেতিয়া কি কৰিলে ইউলাৰে, নহয় এইটো এটা আমি নাম দি দিওঁ। ইয়াৰ এটা নাম দি দিওঁ। নাম দি দিলে আয়তা। ঠিক আছে, আয়তা নাম দিয়াৰ পিছত এইটোক আমি কিয় আয়তা নাম দি দিলে, যে এইটো ইমাজিনেৰী নাম্বাৰ। ইয়াৰ নাম হ'ল কাল্পনিক সংখ্যা। ঠিক আছে, আয়তা বা আমি ইংৰাজী বৰ্ণমালাৰ আইৰেও ইয়াক বুজাব পাৰোঁ। ইয়াক ইমাজিনেৰী নাম্বাৰ বা আয়তাৰে বুজোৱা হ'ল। এনেকৈ আমাৰ কাল্পনিক সংখ্যা আৱিষ্কাৰ হ'ল। তাৰপিছত হ'ল জটিল সংখ্যা। ঠিক আছে, তাৰমানে আমি কি পালোঁ, যে স্বাভাৱিক সংখ্যাৰ পিছত W। ঠিক আছে, W পিছত Z, Z পিছত আমাৰ Q, Qৰ পিছত R, আৰু সকলোৰে বাপেক কমপ্লেক্স নাম্বাৰ, সকলোৰে দেউতাক। ঠিক আছে, সকলো সংখ্যাৰ দেউতাক কি হ'ব, আমাৰ কমপ্লেক্স নাম্বাৰ। ঠিক আছে, সকলোৰে ওপৰত। ঠিক আছে, এতিয়া কিয় দেউতাক বুলি ক'লোঁ, তোমালোকে নিশ্চয় বুজি পাইছা।
যে কমপ্লেক্স নাম্বাৰটো হৈছে আমাৰ আটাইতকৈ ডাঙৰ সেট যাৰ ভিতৰত ৰিয়েল নাম্বাৰ সকলো সোমাই থাকিব ঠিক আছে এতিয়া এখিনি হৈ গ'ল এটা সো I ইকুৱেল টু আমাৰ পালে কি ৰুট -1 সো তাৰ পিছত লিখিলে যে I স্কয়াৰ ইকুৱেল টু কি পাব পাৰো আমি -1 তাৰ মানে কি পাব পাৰো মাইনাস ৰুট -1 তাৰ মানে 1 তাৰপিছত I কিউব ইকুৱেল টু আমাৰ কিমান হ'ব সো এটো লো যদি -1 লো যদি I আৰু এটা মাল্টিপ্লাই কৰি দিও কি পাম আমি -I তাৰ মানে I কিউব মানে হ'ব -I সো I4 মানে আমাৰ কিমান হ'ব সো -1 দুটা পূৰণ কৰিলে 1 সো তোমালোকে এইখিনি মনত ৰাখিবা কাৰণ অংকবোৰ কৰোতে আমাৰ বহুত প্ৰয়োজন হ'ব ঠিক আছে এটা চাবা যে I স্কয়াৰ মানে আমি জানো -1 ঠিক আছে সো I স্কয়াৰ মানে আমি কি লিখিব পাৰো I * I সো -1 সো I মানে আমি কি লিখিব পাৰো -1 ভাগৰ I সো তোমালোকে এইটো মনত ৰাখিবা সো এইটো আমাৰ গণিতত ব্যৱহাৰ হৈ থাকিব ঠিক আছে তোমালোকৰ নিশ্চয় এইখিনি ক্লিয়াৰ হৈছে এতিয়া আমি কিছু কথা আৰু পাতো ইয়াৰ বিষয়ে তাৰ পিছত আমি অনুশীলনলৈ যাম যেতিয়া আমাৰ এটা কাল্পনিক সংখ্যাৰ লগত এটা ৰিয়েল সংখ্যা মানে বাস্তৱ সংখ্যা যোগ কৰিম তেতিয়া এই যিটো সংখ্যা আমাৰ পাম ইয়াকে আমি কি কম জটিল সংখ্যা ঠিক আছে জটিল সংখ্যা ঠিক আছে এটা কাল্পনিক সংখ্যা আৰু এটা বাস্তৱ সংখ্যাই লগ লাগি কি হ'ব আমাৰ জটিল সংখ্যা আৰু ইয়াৰ ফৰ্মটো হৈছে জটিল সংখ্যাৰ a + ib ঠিক আছে ইয়াক কয় প্ৰামাণিক ৰূপ স্ট্যান্ডার্ড ফর্ম ঠিক আছে স্ট্যান্ডার্ড ফর্ম বুলি কয় এতিয়া হও অলপ আৰু ধৰি লোৱা তোমালোকক মই এটা আৰু এটো পাঠত আমি জটিল সংখ্যাক z এৰে বুজাম ঠিক আছে z এৰে বুজাম ধৰা হল z ইকুৱেল টু আমি 2 + 5i এটা নাম্বার ললো সো ইয়াতে আমাৰ দুটা অংক থাকে এটা হল বাস্তৱ অংক এটা হল কাল্পনিক অংক সো বাস্তৱ অংক কাক কয় আমাৰ যে এইখিনি যেটোত I নাথাকে এইখিনি আমি কি কম বাস্তৱ অংক ঠিক আছে আৰু I লগত যেটো থাকে ইয়াক কি কম আমি কাল্পনিক ঠিক আছে কাল্পনিক অংক ঠিক আছে কাল্পনিক নাম্বার এতিয়া তলো z ইকুৱেল টু দিলো আমি 5i সো ইয়াৰ বাস্তৱ অংক আৰু কাল্পনিক অংক কি হ'ব তোমালোকে ইয়াক দিনত কৰিব পাৰা কেনেকৈ 0 + 5i ঠিক আছে সো 0 টো এটা বাস্তৱ অংক আৰু 5 টো এটা কাল্পনিক অংক নাইবা তোমালোক কেতিয়াবা দিব পাৰে যে z ইকুৱেল টু 2 তেতিয়া তোমালোক কি লিখিব পাৰা যে 2 + 0 * I ইয়াটো আমাৰ কি হল এইখিনি কাল্পনিক অংক এইখিনি বাস্তৱ অংক ঠিক আছে তোমালোকে এইখিনি নিশ্চয় বুজিব পাৰিছা এতিয়া যদি এটা আমি কাল্পনিক সংখ্যাৰ লগত ধৰা হল I লগত আমি 3 মাল্টিপ্লাই কৰিলো সো কি হ'ব আমাৰ 3i সো 3i টো হ'ব আমাৰ কি বিশুদ্ধ ঠিক আছে বিশুদ্ধ কাল্পনিক সংখ্যা পিওরলি ইমাজিনারি ঠিক আছে বিশুদ্ধ কাল্পনিক সংখ্যা নিশ্চয় বুজিছা যেতিয়া আমি পূৰণ কৰিম এটা নাম্বার যেটো ধৰা হল এটা বাস্তৱ নাম্বার আমি কাল্পনিক সংখ্যা I লগত যেতিয়া আমি পূৰণ কৰিম যেটো আমি পূৰণফল পাম ধৰা হল I এটা নাম্বার ললো তাৰ লগত 5 মাল্টিপ্লাই কৰিলো আমি পাম 5i সো এটো আমাৰ হ'ব পিওরলি ইমাজিনারি বা বিশুদ্ধ কাল্পনিক সংখ্যা নিশ্চয় তোমালোকে এইখিনি বুজিব পাৰিছা এতিয়া তোমালোকৰ অনুশীলনী 2.1 লৈ আগবাঢ়িম সো আহা আমি 2.1 আৰম্ভ কৰো তোমালোকৰ 2.1 ৰ প্ৰথম কোৱেশ্চনটো আছে আমাৰ কি যে a ইকুৱেল টু √-9 এটো কাল্পনিক হয় নে নহয় বাছি উলিয়াব দিছে সো একৰ আমাৰ একৰটো কি হ'ব যে √-9 ঠিক আছে এতিয়া তুমি এইটো কেনেকৈ লিখিবা যে √-9 মানে আমি কি লিখিব পাৰো যে -1 * 9 সো তোমালোকে নিশ্চয় লিখিব পাৰা সো ইয়াৰ পৰা তোমালোকে কি লিখিব পাৰা -√1 *
মাইনাছ ৰুট 9 চ' কোনটো ফৰ্মুলা মতে ৰুট এ ইনটু ৰুট বি তাৰমানে আমি কি লিখিব পাৰোঁ ৰুট এ বি এইটো ফৰ্মুলা মতে তোমালোকে লিখিব পাৰা এইটো ঠিক আছে এতিয়া ৰুট মাইনাছ আই মানে আমি কি জানো আইঅটা ইনটু ৰুট 9 মানে আমি জানো 3 তাৰমানে ইয়াৰ পৰা আমি কি পালোঁ 3i ঠিক আছে আমাৰ এইটো প্ৰথম কোৱেশ্চনটো পালোঁ 3i তাৰমানে এইটো আমাৰ কি হ'ব কাল্পনিক সংখ্যা ইমাজিনাৰী নাম্বাৰ ঠিক আছে ইমাজিনাৰী নাম্বাৰ চ' আমি এইটো প্ৰথমটো পাই গ'লোঁ এতিয়া আমি নেক্সটটো চাম চ' আমাৰ বিটো দিয়া আছে চ' বিটো দিয়া আছে ৰুট মাইনাছ 7 ইনটু ৰুট 5 চ' এইটো আমি কেনেকৈ কৰিম চ' ৰুট মাইনাছ 7 মানে আমি জানো যে ৰুট মাইনাছ 1 ইনটু 7 ইনটু ৰুট 5 ঠিক আছে এইটো মানে ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ যে ৰুট মাইনাছ 1 তাৰমানে হ'ব আই আৰু ৰুট 7 তোমালোকে জানা ইনটু এইটো মানে কি হ'ব ৰুট 5 চ' এতিয়া তোমালোকে এই দুটা মাল্টিপ্লাই কৰা কি হ'ব ৰুট 35 চ' কি হ'ব ৰুট 35i চ' এইটো আমাৰ কি হ'ব ইমাজিনাৰী নাম্বাৰ মানে কাল্পনিক সংখ্যা ঠিক আছে ইমাজিনাৰী নাম্বাৰ নেক্সট এতিয়া আমি চিটো চাওঁ আমাৰ চিটো দিয়া আছে চিটো কি দিয়া আছে আমাৰ যে চি চ' দিয়া আছে এইটো আমাৰ মাইনাছ 3 ইনটু মাইনাছ 4 চ' তোমালোকে এইটো ডাইৰেক্ট কৰি নিবা যে মাইনাছ 4 ইনটু মাইনাছ 3 তোমালোকে ডাইৰেক্ট এনেকৈ ৰুট 12 এনেকৈ লিখি নিবা চ' এইটো আমাৰ মেথড নহয় ঠিক আছে চ' তোমালোকক মই কৈ আছোঁ কেনেকৈ লিখিব লাগে চ' মাইনাছ 3 মানে আমি লিখিব পাৰোঁ যে মাইনাছ 1 ইনটু 3 ইনটু মাইনাছ 4 মানে লিখিব পাৰোঁ মাইনাছ 1 ইনটু 4 ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ ইয়াৰ পৰা লিখিব পাৰোঁ আই ৰুট 3 ইনটু আই ৰুট 4 ঠিক আছে নিশ্চয় তোমালোকে এনেকৈ লিখিব পাৰিবা এতিয়া কি হ'ব আই আৰু আই পূৰণ কৰা কি হ'ব আই স্কুৱেৰ ৰুট 4 মানে 2 হ'ব 2 ৰুট 3 চ' আই স্কুৱেৰ মানে হ'ব মাইনাছ 1 ইনটু 2 ৰুট 3 তাৰমানে আমাৰ কিমান হ'ব মাইনাছ 2 ৰুট 3 এইটোতো আমাৰ আই নাই চ' আই নোহোৱাৰ কাৰণে এইটো আমাৰ কি কাল্পনিক সংখ্যা নহয় চ' এইটো নট ইমাজিনাৰী ঠিক আছে নট ইমাজিনাৰী এইটো কাল্পনিক সংখ্যা নহয় যেতিয়া আই থাকিব সেইটো আমাৰ কাল্পনিক সংখ্যা ঠিক আছে আমাৰ ডি নম্বৰ কুৱেশ্যনটো হৈছে চ' ডি নম্বৰটো দি আছে ৰুট 2 ৰুট 16 চ' তোমালোকে এইটো কেনেকৈ কৰিবা যে ৰুট 2 চ' ৰুট 16 মানে আমাৰ কি হ'ব 4 ঠিক আছে তাৰমানে কি হ'ব 4 ৰুট 2 এইটো আমাৰ কি হ'ব ইমাজিনাৰী নহয় নট ইমাজিনাৰী ঠিক আছে নট ইমাজিনাৰী তাৰপিছত আমাৰ কি হ'ব ইটো কৰা চ' ইটো কি দিয়া আছে আই টু দি পাৱাৰ 12 ঠিক আছে আই টু দি পাৱাৰ 12 তোমালোকে জানা যে আমি পাইছিলোঁ আই স্কুৱেৰ মানে মাইনাছ 1 চ' আই 4 মানে 1 চ' আমি এই দুটা ফৰ্মুলা ইউজ কৰিম ঠিক আছে আই স্কুৱেৰ মানে পাইছিলা মাইনাছ 1 আৰু আই মানে পাইছিলা প্লাছ 1 চ' এইটো আমি কি লিখিম যে আই স্কুৱেৰ লিখিলে এইটো কি হ'ব আই টু দি পাৱাৰ 6 ঠিক আছে হয়নে নহয় যে 6 দুগুণে 12 হ'ব আই টু দি পাৱাৰ 6 এতিয়া কি হ'ব এইটো আমাৰ যে আই স্কুৱেৰ মানে কি হ'ব মাইনাছ 1 হোল টু দি পাৱাৰ 6 তাৰমানে কিমান হ'ব 1 হ'ব নাইবা আমি এনেকৈ লিখিব পাৰোঁ যে চাবা নাইবা আমি ইটো এনেকৈ লিখিব পাৰোঁ চাবা কেনেকৈ আই টু দি পাৱাৰ 12 চ' আমি আই স্কুৱেৰ ব্যৱহাৰ কৰিলোঁ ইয়াৰ আগত এইবাৰ কৰিম আই টু দি পাৱাৰ 4 ঠিক আছে চ' এইটোক যদি আমি লিখোঁ যে আই টু দি পাৱাৰ 4 এটা কি হ'ব এইটো 3 তাৰমানে কোনটো ফৰ্মুলা আছিল এইটোৰ সূচকৰ এইটোৰ বাৰে এম ইনটু এইটোৰ বাৰে এন এইটো ফৰ্মুলা ঠিক আছে এতিয়া আমি কি জানো যে আই 4 মানে 1 কিউব তাৰমানে কি হ'ব আমাৰ 1 ঠিক আছে 1 হ'ব এনচাৰ চ' আমি এইটো এনেকৈ লিখিব পাৰোঁ এতিয়া আমি F2 লৈ চাওঁ এবাৰ তোমালোকৰ F4 কুৱেশ্যনটো চ' F4 কুৱেশ্যনটো আমাৰ কি দিয়া আছে যে ৰুট 2 ৰুট মাইনাছ 1 হোল টু দি পাৱাৰ 8 ঠিক আছে
ইয়াক কেনেকৈ কৰিবা যে এইটো আছে √2 ইনটু √i মানে জানো √-1 মানে জানো আমি i হোল টু দি পাৱাৰ 8 সো এটা কি হ'ব √8 ৰ ওপৰত তোমালোকে কি কৰা √8 ঠিক আছে √2 টু দি পাৱাৰ 8 ইনটু কি হ'ব i টু দি পাৱাৰ 8 সো তোমালোকে এটা ফৰ্মুলা পাইছিলা ab হোল টু দি পাৱাৰ m কি হ'ব যেটো হ'ব ঠিক আছে এতিয়া তোমালোকে কি কৰবা এতিয়া যে √2 যেতিয়া আমি 8টা পূৰণ কৰিম তেতিয়া আমাৰ কিমান হ'ব যে 16 হ'ব তোমালোকে সলভ কৰি চাবা ইনটু i টু দি পাৱাৰ 8 i টু দি পাৱাৰ 8 মানে কি হ'ব i টু দি পাৱাৰ 4 হোল স্কয়াৰ তাৰমানে আমি কি লিখিব পাৰিম 16 পূৰণ i টু দি পাৱাৰ 4 মানে হ'ব 1 স্কয়াৰ তাৰমানে কি হ'ব 16 পূৰণ 1 তাৰমানে কি হ'ব 16 এটো আমাৰ কি হ'ব নট ইমাজিনাৰী ঠিক আছে এটো আমাৰ ইমাজিনাৰী নহয় এবাৰ আমাৰ g2 আছে g সো g2 কি দিয়া আছে √-1 ইনটু √-5 হোল কিউব ঠিক আছে তাৰমানে আমি কি জানো যে √-1 টো লিখি ললো √-1 ইনটু √5 মানে কি লিখিব আৰু √-1 √5 এটা এটো মানে √-1 মানে লিখিব পাৰো i ইনটু এটো √-1 মানে লিখিব পাৰো i ইনটু কি লিখিব পাৰো √5 হোল কিউব সো i মানে কি হ'ব i স্কয়াৰ ঠিক আছে আৰু এটো মানে হ'ব √5 হোল কিউব i স্কয়াৰ হয় i স্কয়াৰ হলে কি হ'ব -1 -1 ৰ কিউব হলে কি হ'ব -1 ইনটু সো √5 ত যদি আমি কিউব লিখিম তেতিয়া কি হ'ব আমাৰ তেতিয়া আমাৰ কি হ'ব যেতিয়া √5 ত i হোল কিউব লিখিম তেতিয়া আমাৰ হ'ব √5 হোল কিউব লিখি দিও দিয়া ঠিক আছে ইয়াক আমি সলভ কৰিব পাৰো কেনেকৈ যে 5 টু দি পাৱাৰ 3 5 এটো লিখিব পাৰো ঠিক আছে এটা তোমালোকে এইখিনি অলপ সলভ কৰি দিয়া সলভ কৰি দিলে কি হ'ব এটো -1 এটো কি হ'ব -√5 হোল কিউব এটো আমাৰ কি হ'ব নট ইমাজিনাৰী হল এটো আমাৰ ইমাজিনাৰী নাম্বাৰ নহয় এতিয়া আমি আহো নেক্সট কোৱেশ্চনলৈ সো আমাৰ নেক্সট কোৱেশ্চন কি আছে h2 আছে নিশ্চয় সো নেক্সট কোৱেশ্চন আছে আমাৰ h সো h2 আমাৰ কি দিয়া আছে সো জানাই তোমালোকে এটো যে -i³ আৰু -1/4 সো -i হোল কিউব ইনটু -1 হোল 4 এতিয়া চাবা যে i হোল কিউব মানে কি হ'ব মাইনাসৰ ওপৰত যেটা কিউব থাকব কি হ'ব মাইনাসে হ'ব আৰু i কিউব ঠিক আছে ইনটু যেতিয়া মাইনাসৰ ওপৰত 4 পাৱাৰ থাকে তেতিয়া কি হয় প্লাস সো এটো কি হ'ব প্লাস i টু দি পাৱাৰ 4 তোমালোকে এইখিনি বুজি পাইছা এটা কি হ'ব i কিউব সো i কিউব মানে আমি কি জানো -i ঠিক আছে i কিউব মানে তোমালোক প্ৰথমতে এটা ফৰ্মুলা দিছিলো i কিউব মানে -i সো কি হ'ব -i ঠিক আছে সো i মানে হ'ব আমাৰ কি -i আৰু এটো মাইনাস আছে ইনটু এটো i মানে তো কি হ'ব i টু দি পাৱাৰ 4 মানে জানো আমি 1 তাৰমানে এটো আমাৰ কি হ'ব i ইনটু 1 তাৰমানে কিমান হ'ব i ঠিক আছে এটো আমাৰ কি হ'ব ইমাজিনাৰী নাম্বাৰ ঠিক আছে ইমাজিনাৰী নাম্বাৰ